মাতটো ভাগি আছে স্কুল উইকত খুব চিঞৰিল ল'ৰা ছোৱালীবোৰক আঁতৰ নদৌৰিবি এতিয়া মাত ভাগি আছে খাপাত এতিয়া জুবিন দাৰ একদম পাহৰণি গৰ্ভত যোৱা এটা গান গাবলৈ লৈছোঁ বহুতে হয়তো চাগে শুনাও বাদ দিলে গানটো একদম ভেৰি বিগিনিঙৰ কোনোবাই গেছ কৰে যদি কৰিব পাৰে কোনোবাই গেছ কৰিব নিব আমাৰ গানটো বিশেষকৈ হ'ব মই এটা ক্লু দিছোঁ যিসকল আমাৰ ঘৰত দেউৰেকবোৰ আছে তেওঁলোকে নিজৰ নবৌয়েকক কথা কেষাৰ ক'ব পাৰিব কিন্তু কোনোবাই গম পাইছে নেকি গানটো কোনোবা দেউৰেকৰ কাৰণে যদি কোনোবা নবৌয়েকে ছোৱালী চাই আছে তেওঁলোকে নবৌয়েকক এই গানটোৰ জৰিয়তে তেওঁলোকক ৰিকুৱেষ্টটো কিন্তু জনাব পাৰে আৰম্ভ কৰোঁ পঢ়া শুনাৰ কথা ক'ব চাকৰি নাপালে কি কৰিব এতিয়া ছেক্ৰেটাৰী আগলৈ আহিব লাগে ছেক্ৰেটাৰী পিছত নাথাকে মাটি তিনি পুৰা খেতিতে ধৰণি কহিলো শুনিলো চাকৰি নাপালো এতিয়া কি কৰোঁ গাঁৱত পৰি আছে মাটি তিনি পুৰা খেতিতে ধৰণি নাঙলৰ মুঠিতে কিমান শকতি আজি বুজি পালো মই খেতিত ধৰিলেও কঠীয়া ৰুবলৈ ঘৰত নতুন আছে নবৌ মোলৈ এজনী ছোৱালী চালিনে নাই মোলৈ এজনী ছোৱালী চালিনে নাই
এতিয়া চাব দেই হা বিহু এটা আৰু এটা গাই লওঁ তাৰপিছত বিহু আমাৰ আকাশ বৰুৱা আছে নাই আকাশ বৰুৱা লাঠিডাল আছে নাই ৰেডি হৈ পেলাই আকাশ বৰুৱা ইয়াত ঢোল বাদন কৰিবৰ কাৰণে তোমাক আমন্ত্ৰণ জনোৱা হ'ল এটি মাত্ৰ গান গাই লওঁ দিহিঙত গৰাহাটী খহাও এতিয়া গম পাইছে চাগে বাৰু
বেছি দিন